Hey guys, welcome back to my channel Farhana's vlog. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই কেকৰ এটা বেলেগ ৰেচিপি লৈ আহিছো, কঁঠালৰ কেক। আপোনালোকে খাই পাইছেনে? যদি খাই পোৱা নাই মোৰ ৰেচিপিটো ফলো কৰি এবাৰ বনাই খাই চাব। তেতিয়া হলে বলক পাকঘৰলৈ যাও আৰু কেকটো বনাও। কঁঠালৰ কেক বনাবৰ কাৰণে মই ইয়াতে লৈছো এবাটি ময়দা, কঁঠালৰ পেষ্ট এবাটি, 3টা কণী, বেকিং পাউডাৰ, ৰিফাইন অইল, বেকিং সোডা, গাখীৰ আৰু চেনি। নিমখটোও দিম, বাট নিমখটো মই অকমান দিম, সেইখিনি মই যেতিয়া দিওঁ তেতিয়া দেখুৱাম আপোনালোকক। এতিয়া মই ইয়াতে কণী আৰু চেনিখিনি মিক্সিত দি দিম। চেনিটো মই অকমান কমাই দিছো কাৰণ কঁঠালতো মিঠা আছে, সো সেইটো চাই পেলাই মই পিছত লাগে যদি আকৌ দি দিম। এইখিনি এতিয়া মই মিক্সিত মাৰি লম। এইখিনি মই মিক্সিত মাৰি ললো। এইবাৰ মই ইয়াতে ৰিফাইন তেলখিনি আৰু কঁঠালৰ পেষ্টখিনি এইখিনি মই ভালকৈ মিক্সিত মাৰি লৈ চাঙলিত চালি লৈছো। এবাৰ এইখিনিও মই ভালদৰে মিক্সিত মাৰি লম। এইখিনিও মিক্সিত মাৰি ললো। এইবাৰ মই বলটোত এইখিনি ঢালি দিম। এইখিনি এইবাৰ মই সাইড কৰি থৈ দিম। এইবাৰ মই এইটো বলত শুকান বস্তুখিনি লৈ ভালকৈ চালি লম। ইয়াতে দিলো মই ময়দা, এচামুচ বেকিং পাউডাৰ, অকমান বেকিং সোডা। এতিয়া মই এইখিনি চালি লম। এতিয়া মই ইয়াতে নিমখ দিম। নিমখ মই আধা চামুচতকৈও অকমান কম দিছো। এতিয়া মই ইয়াতে শুকান ইনগ্ৰেডিয়েন্টছখিনি অলপ অলপকৈ লৈ মিক্স কৰি লম। গোটেই ময়দাখিনি মই ভালকৈ মিক্স কৰি লৈছো। এতিয়া মই গাখীৰখিনিও অলপ অলপকৈ লৈ মিক্স কৰি লম। গাখীৰখিনি দিয়াৰ পিছত এইখিনি মই 5 মিনিট সময় ভালকৈ ফেটি লৈছো। এতিয়া চাওকচোন ইমান ধুনীয়া স্মুথ হৈছে। কেকটো যিহেতু মই কেৰাহীত বনাম, সেইকাৰণে গেছত কেৰাহীটো বহাই দিছো আৰু 5 মিনিট সময় গৰম হ'ব দিম। তেতিয়ালৈকে মই চচপেনত ৰিফাইন তেল লৈ চাৰিওপিনে ভালকৈ লগাই ল'ম। এতিয়া মই ইয়াতে অকমান ময়দা লৈছো আৰু ময়দাখিনিও চাৰিওপিনে ভালকৈ লগাই ল'ম। তেতিয়া হলে কেকটো ওলাবও ভাল হয় আৰু তলিতো লাগি নধৰে। এতিয়া মই কেকৰ বেটাৰখিনি চচপেনটোত ঢালি ল'ম। কেৰাহীটোৰ ওপৰত মই এডাল ষ্টেণ্ড দিছো। এতিয়া অকমান চচপেনটো থেপথেপাই লৈ কেৰাহীত বহাই দিম। ডাঙৰ কেক বনাব গৈ চাওকচোন মোৰ কি অৱস্থা হৈছে। এইটো কেৰাহীৰ মানে ঢাকনিয়ে নাই, একোৱে নিমিলে। সেইকাৰণে মই এইটো দি পেলাই কাপোৰ দুখন এনেকৈ দিছো যাতে ভাপটো ওলাই নাযায়। কিবা এটা নিমিলিলে নহয় একদম বেয়া লাগে। এইটো ঢাকনিয়ে নাই। যি হয় হ'ব আৰু কেকটো হ'লেই হ'ল। ইয়াতে হৈ আছে কেকটো। যেতিয়া কেকটো হ'ব মই তেতিয়া আপোনালোকক লগ পাই আছো। ভিডিঅ' বনাবৰ কাৰণেতো বহুতবিলাক বাচন ওলাই লওঁ, তাৰ পিছতহে মজাটো পাওঁ। ইমানবিলাক বাচন মাজিব লগা হয়। এইখিনি মাজি লওঁ ৰ'ব।
এতিয়া চাই লওঁ কেকটো কিমান দূৰ আগবাঢ়িলে। এইটো আকৌ মই 15 মিনিট হ'ব দিম। এতিয়া চাওকচোন মোৰ কেকটো হৈ গ'ল আৰু কেকটো বহুত ছফ্ট হৈছে। কেকটো বনাওঁতে মোৰ টোটেল 1 ঘণ্টা টাইম লাগিছে। আপোনালোকেতো দেখিলেই মই কেনেকৈ কেকটো বনালোঁ। বহুত ছফ্ট হৈছে। মই গৰমে গৰমে কাটাৰ কাৰণে অকণমান ভাঙি গৈছে। আপোনালোকে ঠাণ্ডা হ'লে কাটিব, তেতিয়া ধুনীয়া হৈ থাকিব। আপোনালোকে বনাব আৰু মোক কমেণ্টত জনাব কেনেকুৱা হৈছে। কঁঠালৰ কেকটো খাই বহুত টেষ্টি লাগে। যোনে কঁঠাল খাই ভাল পায় তেওঁলোকে কঁঠালৰ কেকটো খায়ো বহুত ভাল পাব। চ' আপোনালোকেও ঘৰত ট্ৰাই কৰিব। আজিলৈ বাৰু আহিছোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। বাই গাইজ।